Namaskar and welcome to Hidden Point. এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ডিজিটছ, নিউমেৰেলছ এণ্ড নাম্বাৰ্ছৰ ওপৰত। ডিজিটছ, নিউমেৰেলছ এণ্ড নাম্বাৰ্ছ। চাওক, লেটাৰসমূহ লগ লাগি কি হয়? আমাৰ ৱৰ্ড হয়। আৰু ৱৰ্ড এটা কি দিয়ে? ৱৰ্ড এটা আইডিয়া দিয়ে। এতিয়া চাওক, BOOK, বুকৰ এই চাৰিটা হৈছে লেটাৰ। এই চাৰিটা লগ লাগি কি হৈছে? বুক। আৰু ই এটা কি দিছে? কিতাপৰ এখন কিতাপৰ কি আইডিয়া দিছে। এখন কিতাপৰ আইডিয়া দিছে। লেটাৰ্ছৰ দ্বাৰা আমি ৱৰ্ড সৃষ্টি কৰিব পাৰোঁ, আৰু ৱৰ্ডে কি কৰে? কোনো এটা আইডিয়াক বুজায়। এইদৰে ডিজিট লগ লাগি কি হয়? নিউমেৰেলছ। আৰু নিউমেৰেলছে কোনো এটা পৰিমাণ বা আইডিয়াক বুজায়। এতিয়া যদি আমি চাওঁ, ওৱান আৰু 6টো হৈছে ডিজিটছ। এইটো কি হৈছে? 16। আৰু 16এ কি দিছে? এটা কোৱান্টিটি বা আইডিয়া দিছে। যেনে 16 আমি ৱৰ্ডত 16টোক বুজাব পাৰোঁ, অথবা আমি চিম্বল হিচাপে ইয়াক বুজাব পাৰোঁ। যেনে ধৰক, ইয়াত 16টা মাৰ্বল আছে। আমি 16টা মাৰ্বলেৰে এই 16টোক বুজাইছোঁ। এতিয়া যদি আমি ওপৰত আলোচনা কৰা ভিত্তিত চাব যাওঁ, তেতিয়াহ'লে ডিজিটছ হৈছে ছিংগল চিম্বল, অৰ্থাৎ ই একক চিহ্ন। এই একক চিহ্নৰে আমি নিউমেৰেলছ লিখিব পাৰোঁ। নিউমেৰেলছ হৈছে ফিগাৰ। আৰু এই ফিগাৰে কি বুজায়? এই ফিগাৰে কোনো এটা নাম্বাৰ বা অৰ্থাৎ কোৱান্টিটি অথবা আমি আইডিয়া বুলি ক'ব পাৰোঁ। এতিয়া যদি আমি ডেফিনেশ্যন হিচাপত চাব যাওঁ, তেতিয়াহ'লে আমি এই ধৰণে প্ৰকাশ কৰিব পাৰিম। Digit. A digit is a single symbol used to make numerals. অৰ্থাৎ ডিজিট হৈছে কোনো এক একক চিহ্ন যিয়ে নিউমেৰেলছক বুজায়। এতিয়া চাওক, নিউমেৰেলছ কি? Numeral is a figure that represent a quantity. অৰ্থাৎ নিউমেৰেলসমূহ হৈছে নাম্বাৰছক বুজোৱা এক ফিগাৰ। এতিয়া চাওক, নাম্বাৰ is a word or symbol that indicate a quantity. অৰ্থাৎ নাম্বাৰসমূহ হৈছে কোনো শব্দ বা চিম্বল।